মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক জীৱন প্ৰক্ৰিয়া লেচনটোৰ 110 পৃষ্ঠাত থকা প্ৰশ্নাৱলীৰ প্ৰশ্ন কেইটামান তোমালোকক কৰি পেলাই বুজাই দিবলৈ লৈছোঁ। তোমালোকে ভালদৰে মনোযোগ দি চাই যাবা। ইয়াত 1 নম্বৰ প্ৰশ্নটোত কি আছে যে মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি? ইয়াৰ উত্তৰটো হ'ল মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা হৈছে 1 নম্বৰ ভাগটো হৈছে তেজ বা ৰক্ত। তেজ প্লাজমা নামৰ এবিধ তৰল মাধ্যমেৰে গঠিত, যিয়ে দ্ৰৱীভূত খাদ্যবস্তু, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেনজাতীয় বৰ্জিত পদাৰ্থবোৰ পৰিবহণ কৰে। তেজত থকা লোহিত ৰক্তকণিকাই অক্সিজেন পৰিবহণ কৰে। ইয়াৰ পাছৰটো আহিলে ৰক্তনলিকাসমূহ। ৰক্তনলিকাসমূহ ধমনী আৰু হীৰা হিচাপে শ্ৰেণীবিভাজন কৰা হৈছে। ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়াই নিয়ে আৰু হীৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা অশুদ্ধ তেজ সংগ্ৰহ কৰি পুনৰ হৃদযন্ত্ৰলৈ উভতাই আনে। ইয়াৰ পিছত আহিলে হৃদযন্ত্ৰ। হৃদযন্ত্ৰই দেহৰ সমগ্ৰ অংশতে অক্সিজেনযুক্ত তেজ পাম্প কৰে, যাৰ দ্বাৰা তেজত থকা বিভিন্ন পদাৰ্থসমূহ দেহৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবাহিত হয়। তাৰপিছত আহিলে লসিকা। লসিকাই পাচিত আৰু শোষিত চৰ্বিসমূহ অন্ত্ৰৰ পৰা স্থানান্তৰ কৰে আৰু অতিৰিক্ত তৰল পদাৰ্থভাগ বহিঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো হৈছে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখা প্ৰয়োজন? ইয়াৰ উত্তৰটো হ'ল পক্ষী আৰু স্তন্যপায়ী প্ৰাণীবোৰ উষ্ণৰক্তী, সেয়ে এইবোৰৰ অধিক শক্তিৰ প্ৰয়োজন হয়। ইহঁতৰ দেহৰ উষ্ণতা পৰিৱেশৰ দ্বাৰা নিয়ন্ত্ৰিত নহৈ ইহঁতৰ নিজৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সেয়েহে ইহঁতৰ শক্তিৰ প্ৰয়োজন পূৰাবলৈ ইহঁতক প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক। এই উদ্দেশ্যে এই জীৱসমূহৰ অক্সিজেনযুক্ত, যিটোক বিশুদ্ধ বুলি কোৱা হয়, আৰু অক্সিজেনবিহীন, যাক অশুদ্ধ বুলি কোৱা হয়, তেজসমূহ পৃথক কৰি ৰখাৰ প্ৰয়োজন। এইবোৰ জীৱৰ বাওঁফালটোৱে অক্সিজেনযুক্ত তেজ আৰু সোঁফালটোৱে অক্সিজেনবিহীন তেজ কঢ়িয়ায়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? উচ্চখাপৰ উদ্ভিদত এক বিশেষ পৰিবহণ তন্ত্ৰ থাকে, যিটো মুখ্যতঃ দুবিধ সংবহন কলাৰ দ্বাৰা গঠিত। 1 নম্বৰটো হৈছে জাইলেম। জাইলেম কলাই শিপাৰ জৰিয়তে মাটিৰ পৰা আহৰণ কৰা পানী আৰু অন্যান্য খনিজ লৱণ উদ্ভিদৰ বিভিন্ন অংশলৈ ওপৰৰ দিশে সংবহন কৰাত সহায় কৰে। ই হ'ল উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ জাইলেম কলাৰ নলিকা আৰু ট্ৰেকাইটবিলাকৰ নিৰৱচ্ছিন্ন আৰু অন্তঃসংলগ্ন সংবহন ব্যৱস্থা। ইয়াৰ পাছৰটো হৈছে ফ্লোৱেম। ফ্লোৱেমে খাদ্যৰ পৰিবহণ বা স্থানান্তৰণ কাৰ্য সমাধা কৰে, অৰ্থাৎ সালোকসংশ্লেষণত উৎপাদিত দ্ৰব্য, এমিনো এচিড আৰু অন্যান্য পদাৰ্থ কিছুমান পাতৰ পৰা উদ্ভিদৰ বিভিন্ন অংশলৈ স্থানান্তৰ কৰে। এই প্ৰশ্নকেইটা তোমালোকে কৰি পেলাবা আৰু ইয়াৰ পিছৰ প্ৰশ্নবোৰ মই দি যাম, তোমালোকে চাই যাবা।